আপোনালোকৰ সকলোৰে বাৰু বিহুৰ বজাৰ কৰি হ'লনে? আমাৰ কৰিয়ে হোৱা নাই। আজি যিহেতু ছানডে মই আহিছোঁ অকলে অকলে ফেঞ্চি বজাৰলৈ বুলি। আহি পাই এয়া কুঁহিয়াৰৰ ৰস অলপমান খাই ল'লোঁ। যিহেতু মোৰ গাটো ইমান বেছি ভাল নাই। আহি পেলাই মই কেইযোৰমান মেখেলা চাদৰ দেখিলোঁ আৰু ইয়াৰে এযোৰ মই লৈ ল'লোঁ। যিহেতু আমাৰ ঘৰত আহিবলগীয়া শান্তি বিয়া এখন আছে দিবৰ কাৰণে আজি আহোঁতে একেবাৰে মই লৈয়ে ল'লোঁ। নিজৰ বজাৰ কৰিব এৰি প্ৰথমে ঘৰৰ বজাৰখিনি কৰি লৈছোঁ। ইপিনে পিল' কভাৰ লগা আছিলে দুটা, মই তাৰ পৰা লৈ ল'লোঁ আৰু ইপিনে ল'ব আহিছোঁ মই ঘৰতে পিন্ধিবৰ কাৰণে পেণ্ট। একচুৱেলি মই একো নিজৰ নতুন কাপোৰ কিনিব যোৱা নাই। নতুন কাপোৰ বহুত আছে, থ'ব জেগাহে নাই। কিন্তু মোক ঘৰত পিন্ধা কিছুমান কমফৰ্টেবল কটনৰ কাপোৰ লাগিছিলে। বেলেগ ছোৱালীবিলাকৰ লিপষ্টিক কালেকশ্যন, ইয়েৰিংছ কালেকশ্যন এইবিলাকৰ সপোন থাকে, কিন্তু গাইজ মোৰ সপোনটো হৈছে যে চক্স কালেক্ট কৰা। মোৰ ঘৰত কিমান বেছি চক্স আছে, এনেকুৱা ছেইম চক্সো মোৰ ঘৰত আছেই, কিন্তু তথাপিও মানে মই ফেঞ্চিত গ'লে চক্স নোলোৱাকৈ কেতিয়াও আহিব নোৱাৰোঁ। এযোৰো নহয় দুযোৰকৈ চক্স, ছেইম চক্স লৈ ল'লোঁ। যিহেতু এতিয়া গৰম তো ট্ৰান্সপেৰেণ্ট ভাল হ'ব। আৰু এইপিনে মই দাদা আৰু দেউতাৰ কাৰণে গেঞ্জি ল'ব আহিছোঁ, কিন্তু দাদাক হেনো এনেকুৱা গেঞ্জি নালাগে, তাক মানে স্পৰ্টছৰ জাৰ্চি টাইপ লাগে আৰু এইখন দোকানত তেনেকুৱা ধৰণৰ নাই। সেয়ে মই দেউতাৰ কাৰণে গেঞ্জি ল'লোঁ। আৰু এইপিনে এইবোৰ ক্ৰপ টপছবিলাক মই লোৱা নাই বাৰু, একো দেখুৱাইছোঁ আপোনালোকক। আৰু এইপিনে আহিছোঁ ছোৱালীবিলাকৰ ৰিয়েল অবচেশ্যন ইয়েৰিংছবোৰ। চাওকচোন ইমান ধুনীয়া ধুনীয়া। লোৱা বাৰু নাই, মই এযোৰো লোৱা নাই, যিহেতু মোৰ ঘৰত ঢেৰ ইয়েৰিংছ আছে অলৰেডি। মই এইবিলাক নিপিন্ধোৱে তেনেকৈ, সেইকাৰণে নল'লোঁ। ঘৰতে বোৱা গামোচা, জাপি এইবিলাক ফুটপাথতে এনেকৈ বিক্ৰী কৰি আছিলে। মোৰ লোৱা বাৰু একো হোৱা নাই। আৰু এই সৰু যে মৰম লগা কিউট জাপিটো চাওকচোন, ইমান মৰম লাগিছিলে, কিউট একেবাৰে, বহুত সৰু। কিবা কিবি বহুত টপ বিচাৰি পেলাই এই চাৰ্টটো মই ওলাইছিলোঁ, কিন্তু শেষত গৈ নল'লোঁ বাৰু জমনি। আৰু ইপিনে এইবিলাক টি চাৰ্ট দি আছিলে অনলি ফৰ 50 ৰুপিজ। মই নল'লোঁ, ওচৰত গৈছিলোঁ চাব, তাৰপিছত মই নল'লোঁ। ফেঞ্চি আহি পেলাই যদি লাখটকীয়া ষ্টেচনাৰীয়ে এক্সপ্ল'ৰ নকৰোঁ তেন্তে মই কি ফেঞ্চি আহিলোঁহে। ইয়াৰ পৰা বৰ বিশেষ একো লোৱা নাই। মা আৰু মোৰ কাৰণে দুটা ক্লাটচাৰ লৈছোঁ আৰু একেবাৰে সৰু পাথৰ চাইজৰ মানে ইয়েৰিংছ এযোৰ লৈছোঁ ডেইলি ৱেৰৰ কাৰণে। মই যিহেতু অলৰেডি ঘৰত পিন্ধা পেণ্ট ল'লোৱে, ইপিনে আকৌ এইটো বেছি মৰম লগা দেখি পেলাই এইটোও লৈয়ে ল'লোঁ। বজাৰ ঘূৰি ঘূৰি মোৰ একেবাৰে ভোক লাগি গ'ল। ইপিনে আহিলোঁ মই কৰ্ণ চাট খাবৰ কাৰণে। কাৰ কাৰ বাৰু কৰ্ণ চাট ফেভৰেট হয় জনাবচোন। আৰু আহি পেলাই এইপিনে শ্বৰ্ট কুৰ্তিবিলাক ইমান মৰম লগা। চাওকচোন মই এই ব্লু কালাৰটো এইটো লৈছোঁ। এই ছেইম কুৰ্তিজবিলাক যদি আপুনি অনলাইন চাই তেতিয়াহ'লে দামটো অলপ বেছি থাকে। ফেঞ্চিত আহি পেলাই 150তে পাই গ'লোঁ, চ' লৈ ল'লোঁ। আৰু ইপিনে মই আহিছোঁ হক মাৰ্কেটৰ পিনে। লিপষ্টিক এটা ল'বলগীয়া আছিলে আচলতে মোৰ। ঘৰত বাৰু মোৰ ঢেৰ লিপষ্টিক আছে, কিন্তু তথাপিও ফেঞ্চিত আহি পেলাই পইচা উৰাই নগ'লে ভাল নালাগে নহয়। মানে প্ৰপাৰ লিকুইড মেটৰ নিউড লিপ শ্বেড এটা লাগিছিলে। ইপিনে ৰেনেৰ পাইছোঁ আৰু নেইল পেইণ্ট এটাৰ লগত লৈ লৈছোঁ। এইটো আফটাৰ ডিছকাউণ্ট 650 পৰিছে দুইটাতে। আৰু হক মাৰ্কেটৰ পৰা ওলাই মই একেবাৰে মাথা মুণ্ডা গৰম কৰি, যিহেতু মোৰ গাটোৱে ইমান বেছি ভাল নহয়, ঘৰত যাম বুলি আহিছোঁ। এনেইতো বাৰু বজাৰখনত জেগা নাই, ওপৰেদি আহিছোঁ ফুটপাতেৰে, সেইপিনেও চাওকচোন জেগাই নাই, মানে খোজ দিবলৈকে জেগা নাই অলপো। এইপিনে ছোৱালীবিলাকৰ টপছবিলাক চাওকচোন, খুব মৰম লাগিছিলে। এইটো মোৰ ল'ব ইচ্ছা আছিলে, কিন্তু বাৰু পইচা মোৰ অলৰেডি বহুত স্পেণ্ড হৈ গ'ল, চ' আই কেনট বাই মোৰ। আৰু মই এইপিনে দাদাৰ কাৰণে স্পৰ্টছ জাৰ্চি বুলিয়ে নে কি বুলিয়ে কয় নাজানো, এইটো ল'বৰ কাৰণে সোমাইছোঁ, যিহেতু তাক তেনেকুৱাই লাগে বোলে। এইটো ব্লেক কালাৰৰটো মই লৈ ল'লোঁ বাৰু, কিন্তু ঘৰত আহি পেলাই ট্ৰাই কৰি চাওঁতে আনফৰ্চুনেটলি এইটো সৰু হ'ল তাৰ তাত। যিহেতু অকলে আহিছোঁ, বৰ বেছি ফুড এক্সপ্ল'ৰ কৰি থাকিব ইচ্ছা নাই, য'তে ত'তে যাব ইচ্ছা নাই। এইপিনে গাড়ী ৰখা বাছ ষ্টেণ্ডৰ ওচৰতে বিকি আছিলে, তাৰ পৰাই মই ম'ম' এক প্লেট লৈ পেলাই বহি পেলাই খালোঁ তাতে। এনেই বাৰু মই ফেঞ্চি গ'লে ইমান জল্দি ঘৰত গুচি নাহোঁ। আজি মই জল্দিয়ে ঘৰত ৰিটাৰ্ণ হৈছোঁ, কিয়নো মোৰ গাটো বহুত বেছি বেয়া। যিখিনি বস্তু ল'বলগীয়া একেবাৰে জৰুৰী এইখিনিহে লৈছোঁ। বাৰু আজিলৈকে ইমানেই। আপোনালোকৰ বিহুৰ বজাৰ কাৰ কাৰ হৈছে জনাব দেই।